वेलकम टू माय यूट्यूब चैनल एमआर कोचिंग एकाडेमी। मरम छात्र छात्री आज आको नतुन एट भिडिओ क्लास 10 नवम श्रेणी लेसन नम्बर 5 इउक्लिडर ज्यामितिर परिचय एक्सारसाइज 5.1 क्वेश्चन नम्बर 6। क्वेश्चन नम्बर 6 तो कैसे चित्र दिया दरे माने चित्र इया दिया আছে चित्र चित्र दिया दरे যদি কি হয় AC और ए बीडी যদি সমান হয় এই ইফালে AC টু BD সমান তেন্তে আমি প্রমাণ কৰিব লাগে যে AB ইকুয়াল টু CD। তেন্তে প্রমাণ কৰিব লাগে AB ইকুয়াল টু CD। ভিডিওটো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলত নতুন সিহঁতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু এটা লাইক কৰিবা কিয়নো তোমালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে নতুন এটা ভিডিও আপলোড কৰিবলৈ। আমি ভিডিওটো আৰম্ভ কৰো। ইয়াত কৈছে AC ইকুয়াল টু BD মানে আমাক দিয়া আছে কি AC ইকুয়াল টু BD তেন্তে আমি প্রমাণ কৰিব লাগে যে AB ইকুয়াল টু CD। আমি তেতিয়া প্রমাণ কৰিম যেহেতু কি হয় যেহেতু AC ইকুয়াল টু BD হয় AC টু BD ৰ সমান হয় তেন্তে আমি কি কৰিম চাও এই AC আৰু BD ৰ পৰা আমি সমান সংখ্যক BC টু বাদ দিম দুই ফালৰ পৰা আমি কি কৰিম BC বাদ দিম AC minus BC equal to BD minus BC মানে আমি ইফালৰ পৰা BC বাদ দিছো আৰু ইফালৰ পৰা আমি BC টু বাদ দিছো মাইনাস কৰিছো দুই ফালৰ পৰা আমি সমান দূৰত্ব আমি কি কৰি আছো মাইনাস কৰি আছো। এতিয়া ইয়াৰ পৰা কি গম পালো যদি আমাৰ AC ৰ পৰা এই AC ৰ পৰা যদি আমাৰ এই BC টু বাদ দিয়া হয় তেতিয়া আমাৰ কিমান কি থাকিব A আৰু B লৈ থাকিব থাকিব কি A ইকুয়াল টু আৰু যদি এই BD ৰ পৰা যদি একে সমান BC দূৰত্বটো বাদ দিয়া হয় তেতিয়া এইখিনি থাকিব আৰু এইখিনিৰ নাম কি C। এটো হৈছে প্রুফ। গতিকে প্রমাণিত